ভালে নিশ্চয় আপোনালোকৰ মোৰো ভালে পৰিবৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকৰ মাজলৈ মেগীৰ এটা ৰেচিপি লৈ আহিছো আপোনালোক সকলোৱে মেগী বনাব জানে কি মই কিদৰেনো বনালো ভাবিলো আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো আজি প্ৰথম চাইছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব এতিয়া আহকচোন ৰেচিপিটোলৈ আগবাঢ়ো কি 2 পেকেট লৈছো আৰু কণী এটা লৈছোৰে নিমখ অলপ দি ভালদৰে মিক্স কৰি ললো মই হালধি দিয়া নাই তেল গৰম হ'ল এতিয়া মই কণীৰ মিশ্ৰণটো ভালদৰে ফ্ৰাই কৰি লম ফ্ৰাই কৰা হৈ গ'ল এতিয়া মই ঠাণ্ডা হ'বলৈ এফালে ৰাখি দিম এইফালে মই পিয়াজ এটা এইদৰে অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এটা পিয়াজ এইদৰে মিডিয়াম সাইজত মই কাটি লৈছোঁ আৰু আলু এটাও মই অলপ সৰু সৰুকৈ এইদৰে কাটি লৈছোঁ আৰু এইফালে মই জলকীয়া গুড়ি অলপ লৈছোঁ জলকীয়া গুড়ি মই কালাৰটোৰ কাৰণেহে লৈছোঁ আৰু মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ অকল মেগী মছলাহে মই ব্যৱহাৰ কৰিম তেল গৰম হ'ল এতিয়া মই কাটি লোৱা পিয়াজখিনি দি 1 মিনিট মান এইদৰে ভাজি লম মই কাটি থোৱা আলু দি ললো এতিয়া মই এবাৰ ভালদৰে লৰাই লম মই হালধি অলপ দি ললো আকৌ এবাৰ ভালদৰে লৰাই লম মই মই এতিয়া জলকীয়া গুড়ি অকমান দি ললো এটো অপচনেল হয় আপোনালোকে নিদিবও পাৰে মই এবাৰ ভালদৰে লৰাই লৈ গেছটো লো ফ্লেমত দি ৰাখিব মই 3 মিনিট মান আলুখিনি সিজিবলৈ দিম এয়া আলু প্ৰায় সিজিলে এতিয়া মই মেগী 2 পেকেটো দি ললো মই এতিয়া পানী দি লম পানী আপোনালোকে নিজৰ হিচাপত দি ল'ব মই মেগী মছলা পেকেট দি ললো এতিয়া গোটেইখিনি মিহলি কৰি মই মেগীখিনি উতলিবলৈ দিম গেছটো মই মিডিয়ামত ৰাখিছোঁ অলপ উতলাৰ পাছত মই আন্দাজমতে নিমখ দি ললো এতিয়া মেগীখিনি মই ভালদৰে মিহলি কৰি ল'ম এতিয়া পানীখিনি শুকাই উঠালৈকে মই এইদৰে ৰাখি দিম মই গেছটো মিডিয়ামত দি ৰাখিছোঁ এতিয়া পানীখিনি শুকাই আহিছে মই এতিয়া মেগী মছলা পেকেট দি ললো এতিয়া আকৌ ভালদৰে এবাৰ মই লৰাই ল'ম ফ্ৰাই কৰি লোৱা কণী মই এইদৰে সৰু সৰুকৈ কাটি ললো এতিয়া মই ভাজিখনত কণীৰ টুকুৰাকেইটা দি ভালদৰে লৰাই ল'ম মই এইদৰে 2 মিনিট সিজিবলৈ দিম মই গেছটো মিডিয়ামত দি ৰাখিছোঁ দুই মিনিটৰ পাছত এয়া পানীখিনি শুকাই গ'ল এতিয়া মই গেছটো অফ কৰি দিম আপোনালোকে এই ৰেচিপিটো টিফিন বক্সৰ কাৰণেও বনাব পাৰে এয়া ৰেডি হৈ গ'ল মেগীৰ এটা টেষ্টি ৰেচিপি আপোনালোকে যদি এইদৰে বনাই খোৱা নাই এবাৰ নিশ্চয় বনাই খাব মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰি জনাব
মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।